हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल शिवानीज ब्लग। आशा কৰিছোঁ নিশ্চয় সকলোৱে ভালে আছে। আৰু আজি মই অকণমান বেলেগ ধৰণৰ ভিডিঅ' এটা কৰিম বুলি ভাবিলোঁ। আৰু আজি দিনটোনো কেনেকৈ কি কৰি পাৰ কৰোঁ তাকে অকণমান দেখুৱাম আপোনালোকক। আৰু আজি ঘৰত আছোঁ যিহেতু অকণমান চুলিৰো যত্ন ল'ম বুলি ভাবিলোঁ। এয়া মোৰ লগত আছে নেমু আৰু পতঞ্জলিৰ এল'ভেৰা জেল আৰু লগাম এইটো নাৰিকল তেল। নৰ্মেলি যিটো ব্যৱহাৰ কৰোঁ সেইটো ইয়াতে নাই, ঘৰত আছোঁ যিহেতু মায়ে এইটো ব্যৱহাৰ কৰে, এইটোকে লগাম। একো নাই, এইটো ভেষ্টিজৰ হয়, ভালেই হয়। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু মই ইয়াতে নেমু টেঙা এটা দিছোঁ, আপোনালোকক দেখুৱাইছোঁৱে মই। আৰু এল'ভেৰা জেল মই 3 চামুচ দিছোঁ আৰু নাৰিকল তেল মই 2 চামুচ দিছোঁ, কাৰণ মোৰ চুলি ইমান দীঘল বা ঘন নহয়, সেইকাৰণে মই কমকৈ দিছোঁ। আৰু আপোনালোকেও যদি লগাই চোৱা নাই বা লগোৱা নাই, লগাই চাবচোন। মই এনেকৈ লগাই থাকোঁ, প্ৰায় মই লগাওঁ। এয়া কপা লৈছোঁ মই, এইখিনি কপাহেৰে মই লগাম, কাৰণ কপাহেৰে লগালে ধুনীয়াকৈ চুলিত লাগি ধৰে। মই এয়া গুৰিত এনেকৈ লগাম, এতিয়া লগাই দিছোঁ। আৰু এনেকৈ গুৰিবোৰত এনেকৈ লগাই দিলে গুৰিটোত ধুনীয়াকৈ লাগি যায়। আৰু মই এনেকৈ লগাই বাকী যিখিনি আছে সেইখিনি মই বাকী চুলিৰ আগখিনিতো লগাই দিম। এয়া মোৰ লগোৱা হৈ গ'ল আৰু এতিয়া মই এইখিনি 40 মিনিটমান মই ৰাখি দিম। তাৰপিছত মই এইখিনি ঠাণ্ডা পানীৰে ধুই দিম। আৰু মই মোৰ চুলি চুটি যিহেতু বা ইমান ঘন নহয়, সেইকাৰণে মই নেমু টেঙা সৰু এটা দিছোঁ আৰু এল'ভেৰা জেল মই 3 চামুচ দিছোঁ আৰু নাৰিকল তেল নিজৰ পৰিমাণ অনুযায়ী দিলে হ'ল। আৰু আপোনালোকে যদি এনেকৈ লগাই চোৱা নাই বা লগোৱা নাই, চাব পাৰে। মোৰ এনেকৈ লগালে মানে চুলি সৰা বা উফিটো অকণমান হ'লেও কমে, সেইকাৰণে মই লগাইছোঁ। আৰু আপোনালোকে যদি লগাব বিচাৰে লগাব পাৰে। আৰু পৰিমাণটো আপোনালোকৰ চুলিৰ যিমান দীঘল বা ঘন সেইটো অনুযায়ী মানে চাই দিব। আৰু মোৰ চুটি যিহেতু মই কম। হেল্ল', গা পা ধুই মেলি আজৰি হ'লোঁ আৰু চুলি ধুই দিলোঁ এতিয়া। আৰু এইটো লগোৱাৰ যিটো পেষ্ট লগালোঁ, এই লগোৱাৰ পিছত চুলিখিনি ধুনীয়া স্মুথ হৈ যায় আৰু উফি বা চুলি সৰাৰ পৰাও বহুতখিনি মুক্তি পোৱা যায়। সেয়া আপোনালোকক আজি দেখুৱালোঁ। আৰু আজি এতিয়া মই কি বনাম, ভাতৰ কি বনাম, কি কৰোঁ আপোনালোকক দেখুৱাম, কাৰণ মাৰ গাটো ইমান এটা ঠিক নহয়, সেইকাৰণে ময়ে আজি বনাম আৰু আপোনালোককো দেখুৱাম আজি কি বনাম, কি চাই থাকিব। এয়া আজি মই বনাব ওলাইছোঁ জিকা, আৰু এয়া ঘৰৰ জিকা হয়, একদম ফ্ৰেছ, কোনো ধৰণৰ একো সাৰ নিদিয়া। আৰু ভাল লাগে যেতিয়া ঘৰৰ শাক পাচলিৰে এসাঁজ খাব পাৰি। এয়া আজি মই এয়া মাছেৰে বনাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই জিকাখিনি কাটি ল'লোঁ, চাওকচোন ইমান ধুনীয়া, দেখিয়ে কিবা ভাল লাগি গৈছে। আজিকালি আমি কিনা বস্তুবোৰ খাব ভয় লগা হৈছে, ইমান মানে মেডিচিন দিয়ে। আৰু যদি আমি সকলোৱে অকণমান ঘৰত এনেকৈ খেতি কৰি এসাঁজ খাব পাৰোঁ, বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। বনাব ওলাইছোঁ পুৰৈ শাক, আৰু এয়া শুকান মাছ, ঘৰৰে মাছ জুইত শুকাইছোঁ। পুৰৈ শাকৰ লগত বনাম আৰু জিকা এয়া মাছৰ লগত বনাম। আৰু গোটেইখিনি ঘৰুৱা, মানে ঘৰত হোৱা বা ঘৰৰ বস্তু, কিনা নহয়, সেইকাৰণে ভাল লাগে। এয়া জলকীয়াও ঘৰৰে হয় আৰু ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ। কিনা বস্তু যিমান খালেও আমি সোৱাদ ঘৰৰ নিচিনা নাপাওঁ। এয়া আমাৰ নতুন আলহী আহিছে, চাওকচোন ইমান মৰম লগা, শুই আছে ধুনীয়াকৈ। আৰু এইবোৰ বস্তু এনেও ভাল লাগে ঘৰত থাকিলে, সেইকাৰণে আপোনালোককো অকণমান দেখুৱালোঁ, ইমান মৰম লগা। এয়া আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। আৰু আজি এনেকৈয়ে খালোঁ, কাৱৈ মাছ ভাজিলোঁ আৰু জিকা মাছ বনালোঁ আৰু পুৰৈ শাক আৰু শুকান মাছ বনালোঁ। আৰু মই এতিয়া আপোনালোকক এটা বস্তু দেখুৱাম, ব'লকচোন।
এইটো হৈছে লাকি বেম্বু। এইটো মই বহুত দিনতে ৰুই থৈ গৈছিলোঁ ঘৰত, কিন্তু ছাগলীয়ে ডাঙৰ হ'বই নিদিয়ে, আগটো খাই পেলাই। সেইকাৰণে মই আজি ভাবিলোঁ এই টাবটো এনেই আছিলে আৰু এইডাল মই ৰুই ভিতৰত থৈ দিম, যিহেতু ছাগলীয়ে খায়। আৰু নেক্সট আহি আপোনালোকক দেখুৱাম কিমান ডাঙৰ হয়, কি হয়। ইমান ধুনীয়া, এয়া আগটো ইমান ধুনীয়া হৈ আহিছে। এনেকৈ ছাগলীয়ে খাই দিলে ইমান বেয়া লাগি যায় মনটো, সেইকাৰণে আজি মই এনেকৈ দিলোঁ। ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু আজি দিনটো কেনেকৈ কি কৰি কটালোঁ তাকে আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।